Hello, good morning. Good morning. আমি ওলাই আহিছো ডিব্ৰুগড় টাউনলৈ বাইদেউ বাইদেউ এনেকৈ মুখৰ কথা কেনে কৈছা কদে? এতিয়া চুমু দি দিয়া এতিয়া নকা? দিছে, আনিছে। চবকে চুমু এটা দি দিয়া বাইদেউ আকৌ কদে? কদে? হৈছে, good boy. চবকে চুমা দি দিছে দেই জনা হৈছে আৰু। জনা হৈছে বহুত টেঙা হৈছে দেই বাইদেউ আমাৰ বেটাৰ কাণ্ড কাৰখানা কলকলনি। কলকলনি এইফালে চোৱাচোন হ'ল। আজি আমি আচলতে আহিছোঁ ডিব্ৰুগড় বগীবিলৰ কাষতে থকা কাঞ্চনজংঘা ৰিজৰ্টলৈ। মানুহগৰাকীৰ বহুদিনৰ কমপ্লেইন যে কাঞ্চনজংঘালৈ এপাক নিয়া নাই, বিয়া হোৱা আজি 3 বছৰ হ'ব হ'ল। তো সেইকাৰণে আজি বোলো সময় মিলোঁতেই গৈ আহোঁ, সেইকাৰণে আজি আহিলোঁ। বলকচোন চাওঁ আজি কাঞ্চনজংঘাৰ গৈ কেনে লাগে, তাৰ পৰিৱেশ কেনে লাগে। এইটো কি আছিলে আমাৰ বেটাই গাড়ীত উঠি খুব ভাল পায়, গাড়ীবিলাক দেখিলে খুব ভাল পায়, সেইটো কাৰণে খুব এক্সাইটেড হৈছে চাগে, ইমান কলকলাই আহি আছে। এতিয়া আমি পাইছোহি চুকাফা তিনিআলি ফালে সোমাই গৈছো আমি। ৰাস্তা পদূলি ধুনীয়া, ভাল লাগিছে আহি। কনষ্ট্ৰাকশ্যন পুৰা চলি আছে এইফালে। এইবোৰ চাইডৰ বগৰী গছ নেকি? ভাল লাগে। আমাৰ ওচৰৰ টোল গেটৰ পৰা বগীবিল টোল গেটৰ পৰা 1 কিলোমিটাৰ আঁতৰত 7 ছিষ্টাৰ ৰিজৰ্টৰ এড আহিলে। তাৰপাছত আমি কিন্তু এতিয়া আজি ওলাইছোঁ কাঞ্চনজংঘা ৰিজৰ্টলৈ। বহুত দিনৰ কমপ্লেইন আছিলে, বহুত দিন অহা নাই কৰি কমপ্লেইন আহি আছে। আহিয়ে পোৱা নাই, বিয়াৰ পাছতে আহিম বুলি ভাবিছোঁ। আজিহে 3 বছৰ অপেক্ষা অন্তত মানে সুবিধা নিমিলে ন আজি মানে। কিন্তু ইয়াত ফেমিলি ধাবা ৰিজৰ্ট বহুত বনিলে এইটো ৰাস্তাত। এয়া পালোহি আমি 7 ছিষ্টাৰ্ছ, কিন্তু আজিৰ ডেষ্টিনেশ্যন এইটো নহয় 7 ছিষ্টাৰ্ছ, কিন্তু আজিৰ টাৰ্গেট আমাৰ এইটো নহয়। আজিৰ ডেষ্টিনেশ্যন এইটো নহয়, আজিৰ ডেষ্টিনেশ্যন আমাৰ নেক্সট কাঞ্চনজংঘাহে। এইফালে কনষ্ট্ৰাকশ্যন চলি আছে। ফুল ডেভেলপমেণ্ট চলি আছে, বঢ়িয়া। পাছিঘাট 132 কিলোমিটাৰ। এতিয়া বগীবিল দলঙৰ কাষে আহি আছো, সৰু ৰাস্তাটোৱেদি আৰু চাগে কিমান 1 কিলোমিটাৰমান আছে আৰু। ৰাস্তাটো কিন্তু কিছু ধুনীয়া লাগিছে নাই? সেয়া কাঞ্চনজংঘালৈ ৰ'ব পৰা নাই। এইখন কাঞ্চনজংঘা চাইবত নিচিনা এইফালে আছে। মই জহতে যে ছাৰ কচোন হেৰি হেৰি আছে ডিব্ৰুগড় হেৰি
এইখন কিন্তু ৰাস্তা কাষৰবোৰ বহুত লেতেৰা কৰিছে দেই মানুহবিলাকে। This is bad. এইফালে মিষ্টাৰ শইকীয়া গাড়ী চলোৱাত এইখনে নহয় জানো ব্যস্ত কাঞ্চনজংঘা? হয়নে? বগীবিল ৰিভাৰ ফ্ৰণ্ট বগীবিল ৰিজৰ্ট। ৰিভাৰ ফ্ৰণ্ট ৰিজৰ্ট। আচ্ছা, একদম ধুনীয়া লোকেশ্যন কিন্তু দেই, ধুনীয়া জেগাত হেৰি কৰিছে। সেইয়া নি সেইখন আচ্ছা, আমি যাম কেনি? ৰাস্তাই ফালে আছে সেইয়া গাড়ী ৰখাই থৈছেতো। বগৰী গছ এটা আছে। বৰ ধুনীয়া পৰিৱেশ দেই। থেংক ইউ। এয়া পালোহি আমি ইয়াৰ। এতিয়া পৰিৱেশটো চাওকচোন, চাৰিওফালে কিমান সুন্দৰ, কিমান শান্ত, একেবাৰে ঠাণ্ডা শান্ত পৰিৱেশ। নগৰৰ হাই হুলস্থুলৰ পৰা একেবাৰে আঁতৰত ইয়াত নামিবলৈ ইমান ধুনীয়া সুবিধা কৰি দিছে। ষ্টাৰ জোতা দি দিছে ধুনীয়া। এইটো কি ধুনীয়া এণ্ট্ৰি ক'ত ল'ব লাগিব? আচ্ছা, এয়া আমি দুজনৰ দুটা টিকেট ল'লোঁ, এণ্ট্ৰি টিকেট 30 টকাকৈ। বেছি নহয়, ইমানখিনি এটা ধুনীয়া পৰিৱেশ পাবলৈ, পাৰ্কৰ দৰে ধুনীয়া এটা পৰিৱেশ, ইমান ক্লিন ৰাখিছে। তো ইমানখিনি মেইনটেনেঞ্চৰ কাৰণে এইখিনি এনজয় কৰিবৰ কাৰণে 30 টকাটো মিনিমাম সিমানটো ল'বই লাগিব। তো বাকী তাৰ পৰিৱেশবিলাক চাওকচোন, ইমান ধুনীয়া। হেল্ল', কি কৈছা? কি কৈছা? কি কৈছা? কি কৈছা? ভাল লাগিছে, ভাল লাগিছে। আৰু এটা বস্তু দেখি বৰ ভাল লাগিলে, আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত পুৰণা ডাঙৰ ডাঙৰ মানুহ, নিপেন গোস্বামী, দেৱালী বৰঠাকুৰ বাইদেউ, নীলপৱন ফুকন, তেওঁলোকৰ ফটো ইমান ধুনীয়াকৈ সজাই ৰাখিছে। সেইবিলাক দেখি বৰ ভাল। লগতে আপোনাৰ জুবিনদাৰ বাইকৰ লগত পুৰণা এখন ফটো, বৰ ভাল লাগিলে। চাফ চিকুণ কৰি ৰাখিলে জেগাবিলাক কিমান ধুনীয়া আৰু জানো, চিম্পল জেগাবিলাক। এইটো আমাৰ ল'ৰাক চাই আছো। এইফালে ল'ৰাই এইখন বগীবিল দলং। ওনাৰ সদায় আহে নি? ওনাৰ সদায় আহে নি? ক'ত ঘৰতে? ডিব্ৰুগড়। এটা দিশত আমাৰ কাৰণে বৰ ভাল লগা কথা এটা আছে, আমাৰ বেটা যিকোনো মানুহে ল'ব পাৰে, মানে তেওঁৰ যিকোনো মানুহে ল'ব বিচাৰিলে গুচি যায়। মাত্ৰ এটাই কথা, তাক অলপ ফুৰাব লাগে, তাক অলপ এনেকৈ ঘূৰাই ফুৰালে সি খুব ভাল পায়, একো আমনি নকৰে। মাহীহঁতক লগ পাইছোঁ। এইবাৰ আহিলোঁ খোৱা বোৱা লৈ। ম'ম' পাই নি ইয়াত? মেনু চেট ব্যস্ত। চাইনিজৰটো হ'ব, ইণ্ডিয়ানৰ পিছফালে আছে। ইণ্ডিয়ানত কি কি পায়? ভাত পায়? পৰ্ক থালি পায় নি? পৰ্ক আৰু এলকহল ইয়াতে। পিছে এটা কথা সকলোকে জনাই থওঁ, পৰ্ক লাভাৰৰ কাৰণে বৰ দুখৰ কথা, ইয়াত পৰ্ক ছাৰ্ভ নকৰে আৰু এলকহল ছাৰ্ভ নকৰে। এইফালে সৰুকৈ ফুলনি বাৰীখন, এইফালে জুবিনদা। এইফালে আমাৰ সকলোৰে হিয়াৰ মতো জুবিনদাৰ ফটো, লগতে তেওঁ উঠি থকা বাইকখন ইয়াতে সজাই ৰাখিছে। দেখি মনটো ভালো লাগে, দুখো লাগে মনত পৰিলে।
ৱাছ বেচিন ৰিজৰ্টখন বাঁহ বেতেৰে খুব আটোম টোকাৰিকৈ বনাই ৰাখিছে, খুব ধুনীয়াকৈ সজাইছে। বাঁহ বেতেৰ দৰে যদিও ইমান সৰু নহয়, ভালে ইমান ডাঙৰ এৰিয়াত আছে। নদীখনৰ ভিউটোৰ কাৰণে ইমান ধুনীয়া লাগিছে ন এইফালে সেইখিনি সেই চিটখিনি কিমান ধুনীয়া হৈ আছে ন নদীখন বাম হৈ দেখিবলৈ ভালো লাগিছে বেয়াও লাগিছে ফটোটো মাৰি দে না আপোনালোকে কেনেকুৱা পাইছে আহি ভাল লাগিছে ভাল লাগিছে পৰিৱেশটো বহুত সুন্দৰ বহুত দিনৰ মানে এইটো আপত্তি আছিলে মানে ইমান ওচৰত থাকি অহা নাইতো কিন্তু যেতিয়া পানীটো কমি আছে কাৰণে অলপ বেয়া লাগিছে পানী থকা ভাল লাগিছিলে নদীৰ পানী বহুত কমি গ'ল তেতিয়া নাওখনত অকণ ফুৰিব পৰা গ'ল এতিয়া অলপ ৰিন'ভেশ্যন চলি আছে সেইটো কাৰণে উঠিব নিদিয়ে কিন্তু পৰিৱেশ কিছু ভাল পাব আহি ইমান ভাল লাগিছে মানে একদম ষ্টাফ মানে আমাৰ লোকেল ষ্টাফ ইমান ধুনীয়া বিহেভ কৰিছে আমি বহুত ভাল পাইছোঁ আৰু এতিয়া আমি খাবলৈ অৰ্ডাৰ কৰিছোঁ কিন্তু আমি খাবলৈ পাই আমাৰ এজ ইউজুৱেল আমি অসমীয়া মানুহৰ প্লেইন ৰাইচ ডাল ফ্ৰাই চিকেন হ'ল কিমান টাইম লাগিব বেছি টাইম নালাগে আপোনাৰ 10 মিনিট 15 মিনিট 600 আচ্ছা কেছ দিয়ে হেৰি কৰি ন আমি অৰ্ডাৰ কৰাৰ পিছত আগতে পে'মেণ্টটো কৰিব লাগে বেছি নহয় আৰু দুজনৰ ৰিজনেবল প্ৰাইচ 600 আমি প্লেইনকৈ ডাল চিকেন আৰু জহা চাউল জহা ৰাইচ লৈছোঁ ত' ইমান এটা ধুনীয়া লোকেশ্যনত একো হেৰি নহয় মানে মাইণ্ড ৰিফ্ৰেছিঙৰ কাৰণে মানে বহুত ভাল আমি ৰিকমেণ্ড কৰিম কিন্তু আমাৰ ওচৰ পাঁজৰ মানুহবিলাক আহিবলৈ এইখিনি চিম্পল সেইটাৰ কাৰণে নাই চিম্পল মাইণ্ড ৰিফ্ৰেছিঙৰ কাৰণে এইটো ধুনীয়া ইমান ধুনীয়া লোকেশ্যন ধুনীয়া হেৰি আৰু এৰিয়াটো বহুত ডাঙৰ এৰিয়া নাই আৰু ন এইবোৰ মানে গাড়ী মটৰ এইবোৰ মানে হুলস্থুল নাই নিৰিবিলি পৰিৱেশ ইফালে বহুত আছে এৰিয়া বহুত ডাঙৰ হেৰি মানে টাইমলৈ আহিব লাগিব দিনটো গুচি যাব ভালকৈ সৰু ল'ৰা ছোৱালীয়ে বহুত ভাল পাব এনজয় কৰিব খেলাৰ মানে এইফালে আমাৰ বেটা ঢোলে পাইছে বেটাও ভালে পাইছে দেই আমি ক'ত আহিছোঁ এইফালে ল'ৰা একেলে ঠাই বহি বেয়া পাইছে সেইকাৰণে দেউতাকক অলপ ফুৰাই আনিব কৈছোঁ টেষ্টটো কোৱা কেনেকুৱা ভাল হৈছে গৰম গৰম জহা চাউলৰ ভাত চিকেন ডাল ফ্ৰাই চিম্পলকৈ আৰু ভাল হৈছে আকৌ আহিবানে আহিম টেষ্ট কৰিব আহিম আহিব লাগিব দেই লোকৰ জহতে খাবলৈ পাইছোঁ নাই আকৌ আহিব লাগিব ফ্ৰীতে তাৰপাছত আৰু ধুনীয়া খানাটো খাই লাহেকৈ ফটো কেইখনমান মাৰি আমি লাহেকৈ ওলাই দিলোঁ তাৰ পৰা এয়া আমি কাঞ্চনজংঘাৰ পৰা ওলাই আহিছোঁ এইফালে আৰু বাই বাই কিন্তু আমি বহুত ভাল পালোঁ আহি ইয়াৰ পৰিৱেশটো আৰু ইয়াৰ খানা পিনাও ধুনীয়াকৈ আৰু বহুত ৰিজনেবল প্ৰাইচত খিনি হৈছে প্ৰগ্ৰামটো হৈ গৈছে ইমান আমি ৰিফ্ৰেছমেণ্টটো বহুত ধুনীয়া মানে বহুত ৰিজনেবল প্ৰাইচত হৈ গৈছে সেইটো কাৰণে বহুত ভাল লাগিলে আৰু পৰিৱেশটো আপোনালোকে দেখিব পাৰিছে কি ধুনীয়া পৰিৱেশ মানে তাতো আৰু ৰাস্তাও ভাল দেই ৰাস্তা বহুত ভাল ৰাস্তাৰ কাষৰবিলাক লেতেৰা কৰিছে আমাৰ মানুহে সেইটো হয় আৰু বাকী ষ্টাফৰ বিহেভিয়াৰ বহুত ভাল পালোঁ বহুত ধুনীয়া কৰিছে আৰু সকলোৱে এবাৰ আহি যদি এইফালে ডিব্ৰুগড় ফালে আহে চবেই সোমাই যাব এইফালে পৰিৱেশ বৰ ধুনীয়া চাই যাব এবাৰ
একদম শান্ত পৰিৱেশ, হাই হুলস্থুল নাই। সকলোকে আমি এবাৰ টেষ্ট কৰি যাব পাৰে, বৰ ধুনীয়া হৈ গৈছে। ঠিক আছে, এতিয়া আমি ঘৰমুৱা পক্ষী। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ব্লগত। তেতিয়ালৈকে সকলোকে বাই বাই, টেক কেয়াৰ।